নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 16 অক্টোবৰ বৃহস্পতিবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰত্যেকটো খবৰেই অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বাক্সাত গুলীবিদ্ধ দীপক মেধিৰ এমছত চলি থকা হৈছে অস্ত্ৰোপচাৰ। বাক্সাত গুলীবিদ্ধ দীপক মেধিৰ সম্পূৰ্ণ হ'ল অস্ত্ৰোপচাৰ। এমছত চলিছিল দীপক মেধিৰ অস্ত্ৰোপচাৰ। ধুমনিৰ বালাবাৰীত গড় দীপক মেধিৰ অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল দীপক মেধি। বৰ্তমান দীপক মেধিৰ চলি আছে অস্ত্ৰোপচাৰ কৰা বুলি জনালে দীপক মেধিৰ ভাতৃয়ে। বাক্সাত গুলীবিদ্ধ দীপক মেধিৰ সম্পূৰ্ণ হ'ল অস্ত্ৰোপচাৰ। এমছত চলিছিল দীপক মেধিৰ অস্ত্ৰোপচাৰ। ধুমনিৰ বালাবাৰীত গড় দীপক মেধিৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, অসম নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে একাংশই উঠি পৰি লাগিছে। জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈ আছে। আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতি চলিছে। এটা মহলে অসমক নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টা চলাইছে। বাক্সাৰ ঘটনাৰ তাৰেই এটা অংশ। এয়া সাধাৰণ মানুহে বুজি নাপায়। জুবিনৰ আৱেগক ৰাজনীতিলৈ ৰূপান্তৰ কৰিব নালাগে। জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে। একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ ইছ্যু কৰিব লাগে। বাক্সাৰ ঘটনা অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতি। একাংশই ভাবি আছে অসমত নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ বাবে। এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল। বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈ আছে। এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। বাক্সাত কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱা। ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। BNSৰ 163 ধাৰা জাৰি কৰা হৈছে বাক্সাত। মুছলপুৰ নিকাচি বাক্সাত সান্ধ্য আইন জাৰি কৰা হৈছে। কাৰাগাৰৰ 500 মিটাৰ এলেকাৰ ভিতৰত সমাবেত এই আইন। বাক্সা জিলা কাৰাগাৰত অগ্নিগৰ্ভ পৰিস্থিতি। হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিছে কাৰাগাৰখন। কাৰাগাৰ শিলাবৰ্ষণ অব্যাহত ৰাখিছে উত্তেজিত লোকে। আৰক্ষীৰ সংবাদ মাধ্যমৰ বাহনত সংযোগ আক্ৰমণ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে। আৰক্ষীৰ গুলীচালনাকো কেৰেপ কৰা নাই প্ৰতিবাদকাৰী দলে। কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিকৰ লোকে। বৰ্তমানলৈ আহত আৰক্ষী সাংবাদিকসহ আহত একাধিক 15 জনৰো অধিক লোকক আটক কৰিছে আৰক্ষীয়ে। কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিকে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, 3জন প্ৰতিবাদকাৰী গুলীবিদ্ধ। ৰেপিড একশ্যন ফ'ৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান। ৰেপিড একশ্যন ফ'ৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান। সান্ধ্য আইন ভংগ কৰিলে হ'ব মহাবিপদ। বৰ্তমানলৈ 3জন প্ৰতিবাদকাৰী গুলীবিদ্ধ। 3জনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক। আৰক্ষীৰ 3খন বাহনত অগ্নিসংযোগ। সংবাদ মাধ্যমৰ 2খনকৈ বাহনত অগ্নিসংযোগ। ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে বাক্সাৰ পৰিস্থিতি। জুবিন দাক শেষ কৰাৰ পাখণ্ডকেইটাক বাক্সাত থাকিবলৈ নিদিওঁ। বাক্সাখন লেতেৰা কৰিবলৈ নিদিওঁ। শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গক বেলেগ জেললৈ নিয়ক। বাক্সাৰ পৰিৱেশ বিনষ্ট নকৰিব। ৰেপিড একশ্যন ফ'ৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান। সান্ধ্য আইন ভংগ কৰিলে হ'ব মহাবিপদ। বৰ্তমানলৈ 3জন প্ৰতিবাদকাৰী গুলীবিদ্ধ। 3জনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, নিশা গাড়ীয়ে গাড়ীয়ে বাক্সাত আৰক্ষীৰ দল সমবেত হৈছে। ঘটনাস্থলীত ডিজিপি হৰমিত সিং। নিশা গাড়ীয়ে গাড়ীয়ে বাক্সাত আৰক্ষীৰ দল। মুছলপুৰৰ ঘটনাস্থলীত ডিজিপি হৰমিত সিং উপস্থিত হৈছে। পৰিস্থিতিৰ বুজ ল'লে ডিজিপি হৰমিত সিঙে। বাক্সাত জাৰি কৰা হৈছে 163 নং ধাৰাৰ অধীনত নিষেধাজ্ঞা। সমবেত হ'ব নোৱাৰিব 5 বা ততোধিক লোক। ৰাজহুৱা স্থানত লগত ৰাখিব নোৱাৰিব মৰণাস্ত্ৰ। জনসভা সমদল ধৰ্মঘটত নিষেধাজ্ঞা। ৰাজহুৱা স্থানত দলিয়াব নোৱাৰিব শিল। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ 11 জনক আটক কৰিছে আৰক্ষীয়ে। জেৰাৰ অন্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা। নিশা গাড়ীয়ে গাড়ীয়ে বাক্সাত আৰক্ষীৰ দল সমবেত হৈছে। মুছলপুৰৰ ঘটনাস্থলীত ডিজিপি হৰমিত সিং। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, অসম আৰক্ষীৰ সকলো ছুটি বাতিল কৰা হৈছে। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। অসম আৰক্ষীৰ সকলো ছুটি বাতিল কৰা হৈছে। চিকিৎসা সংক্ৰান্তীয় জৰুৰীকালীন অৱস্থাতহে ল'ব পাৰিব ছুটি।
ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা, অসম আৰক্ষীৰ সকলো ছুটি বাতিল কৰা হৈছে। চিকিৎসা সংক্ৰান্তীয় জৰুৰীকালীন অৱস্থাতে ল'ব পাৰিব ছুটি। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাক্সা কাণ্ডৰ আঁৰত কোন অতি ভয়ংকৰ আছিল পৰিস্থিতি। এতিয়াও চেপা উত্তেজনা অব্যাহত বাক্সাত। আক্ৰমণৰ পিছত পৰিস্থিতি অতি ভয়ংকৰ। কাৰাগাৰত অধিক কটকটীয়া হৈছে নিৰাপত্তা। এই পৰ্যন্ত 25 জনৰো অধিক লোক আহত একাংশ আৰক্ষী আৰু সংবাদকৰ্মী। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আহত ব্যক্তিক। 10খনৰো অধিক বাহন জ্বলাই দিলে দুৰ্বৃত্তই। শিলাবৰ্ষণ, লাঠিচাৰ্জ আৰু তাৰ পিছতেই আক্ৰমণ। ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া। ইতিমধ্যে কৰ্তন কৰা হৈছে ইণ্টাৰনেট। বাক্সাত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা। সমগ্ৰ বাক্সাত 163 ধাৰা জাৰি কৰিছে আৰক্ষীয়ে। যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈছে আৰক্ষী। এতিয়াও চেপা উত্তেজনা অব্যাহত আছে বাক্সা জিলাত। আক্ৰমণৰ পিছত পৰিস্থিতি অতি ভয়ংকৰ হৈছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 17 অক্টোবৰত জুবিন গাৰ্গৰ সমাধিলৈ আহিব যুৱৰাজ ৰাহুল গান্ধী। 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধী। জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুলৰ। প্ৰতিমা গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে, আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। ৰাহুল গান্ধীৰ ভ্ৰমণে জুবিনৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে। জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুল গান্ধীৰ। প্ৰতিমা গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে, আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 26 এপ্ৰিলত হ'ব বিধানসভা নিৰ্বাচন। 26 নিৰ্বাচনৰ ভোটগ্ৰহণ এপ্ৰিলত হোৱাৰ ইংগিত CMৰ। 26 ভোটগ্ৰহণ হ'ব এপ্ৰিল মাহত। নিৰ্বাচন চমু চাপি অহাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰাজনীতিলৈ লৈ গ'ল একাংশই। 26 বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ এপ্ৰিলত ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 26 ভোটগ্ৰহণ হ'ব এপ্ৰিল মাহত। নিৰ্বাচন চমু চাপি অহাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰাজনীতিলৈ লৈ গ'ল একাংশ দুৰ্বৃত্তই। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।